Long live! Hukum sing terong
পক্সাইন মতে এরেস্ট করো রেপিস হুকুম সে জনক এরেস্ট করো বিজেপি জিন্দাবাদ जय कथार मुर्दाबाद जय कथार मुर्दाबाद जय कथार गो पे जय कथार गो पे जय कथार मुर्दाबाद जय कथार गो पे जिंदाबाद 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 बीजेपी जिंदाबाद 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 भारत माता की जय भारत माता की जय भारत माता की जय वंदे 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 তাৰে কৈছে যে অসমৰ ভিতৰত বৰ অসম কৰিব বিচাৰিছে আজি এই প্ৰচেষ্টা হ'ল পাৰ্লিয়ামেণ্টত অমৰ সিং কিশোর ডাঙরে আমার সাংসদ প্রাইম মিনিস্টার অহার আগে আগে ভাষণ প্রদান করে আমি দিল্লীতে আছিলো তেতিয়া আনকি তার দিল্লী সাংসদ বিলাকেও কৈছে মিনিস্টার অফ স্টেট নিত্যানন্দ রায়ে কৈছে আপনি তো বহুত পাওয়ারফুল স্পিচ দিয়া হে তার উপরে অসমৰ যিসকল সাংসদ আছে লোকসভা হোক রাজ্যসভা সবেই প্রশংসা কৰিছে তুলিৰাম ৰংহাঙৰ নেতৃত্বত কাৰ্বি আংলঙত আমি এটাৰ পিছত এটা ইস্যু সমাধানৰ কাৰণে প্ৰচেষ্টা আগবাঢ়ি গৈ থকাৰ সময়ত তেওঁ এই দুষ্কৃতিমূলক কাম কাজ বুলি ক'ব লাগিব কাৰণ এটা অঞ্চলত গৈ তেওঁ এটা জাতিৰ অন্য এটা জাতিৰ লগত আকস্মিক কাম চাৰ মাতি কথাটো আমি আঙুলিয়াব তাতো অন্য কাৰ্বি বা অন্যান্যৰ মাজত তেওঁ পিক পাছ বিয়াব বিচাৰিছে হয়তো আপোনালোকে নিশ্চয় প্ৰত্যক্ষ কৰি আছে গতিকে এনেকুৱা এটা বাতাবৰণ সৃষ্টি কৰি যাতে এই আমি দিল্লী বা অসমৰ অন্যান্য ঠাইত যিটো সমিল মিলেৰে আমি যিটো ৰাইজৰ লগত একেলগত থকা তেওঁ কোনোদিন কামনা নকৰে গতিকে আমি তেওঁক কৈছোঁ অলৰেডি আমি আখ্যা দিওঁ তেওঁ হৈছে ডিপ ষ্টেট এজেণ্ট তেওঁ কাৰ্বি বিৰোধী কাৰ্বি আংলঙৰ বিৰোধী সমাজ বিৰোধী তেওঁ আৰু তেওঁৰ লগত যিসকল জড়িত গোটেইকেইজনে হৈছে সমাজ বিৰোধী তেওঁ এনেকুৱাকৈ নতুন প্ৰজন্মক আপোনালোকে নিশ্চয় জানে আৰু আমি নকওঁ উলংঘভাৱে প্ৰতিবাদ কৰিছে কাৰ্বি পেন আৰু কাৰ্বি